হেল্ল' বন্ধুসকল, আজি এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক মুকেশ আম্বানীৰ ঘৰৰ বিষয়ে কিছু ব্যক্তিগত কথা জনাব বিচাৰিছোঁ। মুকেশ আম্বানীক আজি তেখেতক কোনে চিনি নাপায়। ভাৰতৰ সকলো ধনী মানুহৰ লিষ্টত তেখেতৰ নাম সকলোতকৈ ওপৰত আছে। আনকি বিশ্বৰ ধনী মানুহৰ লিষ্টত তেখেতৰ নাম অন্তৰ্ভুক্ত হৈ আছে। মুকেশ আম্বানী এজন এনেকুৱা ব্যৱসায়ী হয়, যোনে এটুকুৰা পাথৰকো যদি হাত লগাই দিয়ে সেই টুকুৰা সোণৰ নিচিনা বিক্ৰী হ'ব ধৰে। কিন্তু আপোনালোকে কেতিয়াবা শুনিছে নেকি তেখেতৰ ঘৰত কাম কৰা বনোৱাৰ লগত কেনেকুৱা ব্যৱহাৰ হয়, সিহঁতৰ দৰমহা কিমান? আপোনালোকক মই কৈ দিওঁ শুনক, সিহঁতৰ দৰমহা আপুনি মই ভবাতকৈ বহুত বেছি, কিন্তু সেই ঠাইত গৈ কাম কৰাৰ আমাৰ সাধ্য নাই। তেনেহ'লে জানো আহক, আম্বানী ঘৰত কাম কৰা বনোৱাক কিমান দৰমহা দিয়া হয়। মুকেশ আম্বানী ঘৰত প্ৰায় 600 বনুৱাই দিনে ৰাতিয়ে কাম কৰি থাকে। তাত কাম কৰা বনোৱাৰ দৰমহাৰ কথা শুনিলে আপোনাৰো মন যাব তাত কাম কৰিবলৈ, কিন্তু তাত আপোনাৰ বহুতো যোগ্যতা আৰু পৰীক্ষাৰ পাছতহে কাম কৰিবলৈ আপুনি সুবিধা পাব। আপোনালোকক কৈ থওঁ যে সিহঁতক অন্য সাধাৰণ বনোৱাৰ নিচিনাকৈ লৈ লোৱা নহয়। সিহঁতক লোৱাৰ আগত কঠিন পৰীক্ষা লোৱা হয়। এটা কোম্পানীৰ নিচিনাকৈ সিহঁতক ইণ্টাৰভিউ লোৱা হয় আৰু সেইটো পাছ কৰাৰ পাছত সিহঁতক মেডিকেল টেষ্ট কৰা হয়। আৰু আপোনালোকক কওঁ যে মুকেশ আম্বানীৰ ঘৰত কাম কৰা বনোৱাক প্ৰতি মাহে 2 পৰা 3 লাখ টকা পৰ্যন্ত দৰমহা দিয়া হয়। তাৰ উপৰিও সিহঁতক মেডিকেল আৰু ইঞ্চুৰেঞ্চৰ সুবিধা দিয়া হয়। আম্বানী পৰিয়ালে তাত কাম কৰা সকলো বনোৱাকে নিজৰ ঘৰৰ সদস্য হিচাপে মানে আৰু বহুতো ভাল ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকক কওঁ যে এণ্টেলিয়া যিটো আম্বানীৰ ঘৰত থাকে, সেইটো পৃথিৱীৰ ভিতৰত দামী ঘৰৰ ভিতৰত অন্যতম। সেইকাৰণে তাত কাম কৰা বনোৱাক 2 পৰা 3 লাখ পৰ্যন্ত দৰমহা দিয়া তেওঁৰ কাৰণে কোনো ডাঙৰ কথা নহয়। তো বন্ধুসকল, আপোনালোকক মুকেশ আম্বানীৰ ঘৰৰ কাম কৰা বনোৱাই কিমান দৰমহা পায় সবিশেষ জনালোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ছাইডত থকা ঘণ্টি বুটামটো টিপি দিব, যাতে মোৰ আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পায়। তো এতিয়ালৈ বাই, জয় অসম।